সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। প্ৰথমতে আমি এটা ইনফৰমেশন শেয়াৰ কৰিব বিচাৰিছো। হেতু হল যিসকল ছাত্ৰ-ছাত্ৰীয়ে দশম বা হায়াৰ সেকেন্ডাৰী পঢ়ি আছে, দশম শ্ৰেণীত পঢ়ি থকা যিসকলে ইতিমধ্যে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা আছিল, তেওঁলোকে পেট অৰ্থাৎ পলিটেকনিক এক্সামিনেশ্যন 2021 ফৰ্ম ফিল আপ কৰিব পাৰে। যেটো ফৰ্ম ফিল আপৰ লাষ্ট ডেট আছে 20 তাৰিখলৈকে। গতিকে যিসকল ইচ্ছুক ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকে dte.assam.gov.in এই ৱেবছাইট খুলি ফৰ্ম ফিল আপ কৰিব পাৰে। ফৰ্ম ফিল আপৰ বাবে মাচুল 500 টকাকৈ ভৰিব লাগিব। যদি কিবা অসুবিধা হয় তেতিয়াহলে মোলে ফোন কৰি সুধিব পাৰিব। তো এইখিনি আমি শেয়াৰ কৰিব বিচাৰিছো। যিমান পাৰা তোমালোকে শেয়াৰ কৰিবা। যিসকলে পলিটেকনিক দিব বিচাৰে তাৰ পলিটেকনিক্সৰ গোটেই ডিটেইলছ বিলাক dte.assam.gov.in ত আমি চাব পাৰিম। আমি সকলোৱে এইখিনি চাই আমি শেয়াৰ কৰি যিমান পাৰো যিমানৰ ইয়াৰ কাৰণে অৱশ্যে দশম শ্ৰেণীত মেথছ আৰু সায়েন্সৰ বাবে এটা এন্ট্ৰেন্স এক্সাম হ'ব, হেতু দিব লাগিব। আৰু যিসকলে ইচ্ছা কৰে তেওঁলোকে দিব পাৰে। ধন্যবাদ।